মই ক'ব নাপায় আজি কৈছোঁ আপোনালোকে সোধাৰ কাৰণে তেখেতৰ ল'ৰা দিল্লীত পঢ়িবলৈ মই যোৱা ফ্লাইটখনত একেলগে দিল্লী লৈ গৈছে মোক নিজে ফোন কৰি কৈছে দাদা মই ইয়াত ল'ৰাক ডিপিএছত পঢ়োৱা অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত তেখেতে বিধায়কৰ যিটো ভূমিকা পালন কৰিব লাগে সেই ভূমিকা পালন নকৰে কোনোবাই এটা প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোক তেখেতৰ যদি কৰিব মন আছিল তেখেতে প্ৰশ্ন আনক ভালকৈ সোধক তেখেতে এটা আক্ৰমণমূলক ভাৱেৰে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা নাৰাখে আচলতে অখিল গগৈ ডাঙৰীয়াই কালি মই ক'ব নাপায় আজি কৈছোঁ আপোনালোকে সোধাৰ কাৰণে তেখেতৰ ল'ৰা দিল্লীত পঢ়িবলৈ মই যোৱা ফ্লাইটখনত একেলগে দিল্লী লৈ গৈছে মোক নিজে ফোন কৰি কৈছে দাদা মই ইয়াত ল'ৰাক ডিপিএছত পঢ়োৱাম আৰু কালি বিধানসভাত তেখেতে নাটক কৰে ইংলিছ কিয় তৃতীয় শ্ৰেণীৰ পৰা ইংলিছ আৰু ছায়েন্স দিলে প্ৰথম তেওঁৰ ল'ৰাটোক যদি তেওঁ সঁচাকৈ পঢ়ুৱাব বিচাৰিছে তেওঁ ইয়াতে পঢ়ুৱাব লাগিছিল মই নিজে আছোঁ প্ৰমাণ কালি তে এনেকুৱা ধৰণৰ তেখেতে সদায় মিডিয়াত তেখেতে সদায় নিজক তেওঁ সদায় ৰাখিব বিচাৰে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই এইবিলাক মস্ত নাটক কৰি আছে আৰু এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট আৰু তেখেতে বিধানসভাৰ ভিতৰত কি হয় আক্ৰমণমূলক হ'ব নালাগে এটা ভাল সমিল মিলেৰে হ'বলৈ আমিতো কাজিয়া কৰিব বিধানসভাত অহা নাই আমি এটা বন্ধু আমি তেখেত বিধায়ক আমাৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা ক'ব আমি সকলোৱে শুনিব লাগে একদম আক্ৰোশমূলক আৰু আক্ৰমণমূলক ভাৱেৰে তেখেতৰ এইবিলাক মন্তব্য হয় কাৰণে কালি মুখ্যমন্ত্ৰী অলপ বেয়া পাইছে নাই কথাটো মই এইটোৱে কৈছোঁ কি কাৰণে কথাটো ওলাল মই এই কথাটো ইমান বেছিকৈ তেওঁ তাতে ধৰিছে ইণ্ডাষ্ট্ৰীবিলাক আমাৰ যিকেইটা ইণ্ডাষ্ট্ৰী চলি আছে সেইকেইটা কেতিয়া বন্ধ হ'ব তেওঁ প্ৰশ্ন কৰিছে তেওঁৰ যদি সুধিব লগা আছিল তেওঁ প্ৰশ্ন আনক বেলেগে বাঢ়ি দিয়া ভাতখিনিত তেখেতে যদি খাব বিচাৰে এইবিলাক কথাৰ কাৰণে আমি কালি তেখেতক বেয়া পাইছোঁ মই ক'ব নাপায় আজি কৈছোঁ আপোনালোকে সোধাৰ কাৰণে তেখেতৰ ল'ৰা দিল্লীত পঢ়িবলৈ মই যোৱা ফ্লাইটখনত একেলগে দিল্লী লৈ গৈছে মোক নিজে ফোন কৰি কৈছে দাদা মই ইয়াত ল'ৰাক ডিপিএছত পঢ়োৱা অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত তেখেতে বিধায়কৰ যিটো ভূমিকা পালন কৰিব লাগে সেই ভূমিকা পালন নকৰে কোনোবাই এটা প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোক তেখেতৰ যদি কৰিব মন আছিল তেখেতে প্ৰশ্ন আনক ভালকৈ সোধক তেখেতে এটা আক্ৰমণমূলক ভাৱেৰে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা নাৰাখে আচলতে অখিল গগৈ ডাঙৰীয়াই কালি মই ক'ব নাপায় আজি কৈছোঁ আপোনালোকে সোধাৰ কাৰণে তেখেতৰ ল'ৰা দিল্লীত পঢ়িবলৈ মই যোৱা ফ্লাইটখনত একেলগে দিল্লী লৈ গৈছে মোক নিজে ফোন কৰি কৈছে দাদা মই ইয়াত ল'ৰাক ডিপিএছত পঢ়ুৱাম আৰু কালি বিধানসভাত তেখেতে নাটক কৰে ইংলিছ কিয় তৃতীয় শ্ৰেণীৰ পৰা ইংলিছ আৰু ছায়েন্স দিলে প্ৰথম তেওঁৰ ল'ৰাটোক যদি তেওঁ সঁচাকৈ পঢ়ুৱাব বিচাৰিছে তেওঁ ইয়াতে পঢ়ুৱাব লাগিছিল মই নিজে আছোঁ প্ৰমাণ কালি তে এনেকুৱা ধৰণৰ তেখেতে সদায় মিডিয়াত তেখেতে সদায় নিজক তেওঁ সদায় ৰাখিব বিচাৰে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই এইবিলাক মস্ত নাটক কৰি আছে